এই কি হ'ল ঠিক এনেকুৱা এটি ঘটনা নাৰিকল বস্তুৰ এহাল বয়সীয়াল দম্পতীক মুখ হাত বান্ধি ডকাইতি কৰিছিল মই আন্টিৰ খবৰ খাতি লৈ থাকোঁ জলিল আৰু ক'ত ক'ত খবৰ লৈ থাকোগৈ আপুনি মোৰ কথা পুলিচক কিবা লগাইছে নেকি আপোনাক এটা কথা কম বেয়া নাপাবি আৰু এই যে বুঢ়াটো ছাৰ মোৰতো তাৰ ওপৰতে ডাউট হয় ছাৰ পেডালো আপোনাক চিনি পাওঁতে ভুল কৰিলোঁ চালা বিদেশী হৈ তাৰ ইমান তাও বিদেশী কাক কয় তহঁতে নাজানো আচলতে যিমান যি কৰিলেও মই আপোনাৰ নিজৰ নহয়তো সেইকাৰণে মোৰ ওপৰত সন্দেহ কৰিছে